Good morning, সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা শুই উঠি আৰু চাহ তাহ খাই আজৰি। ভাবিছোঁ আজি পাতি কেইটামান চিঙিবলগীয়া আছে, কি কৰোঁ, চিঙো নিচিঙো লাগি আছে মানে আজি। তাকে চাওঁচোন বাৰু চিঙা হয় নে নহয়। আৰু বেটা তুমি খেলাত লাগি গ'লা ন? গোটেই গাড়ী ৰাতিপুৱা শুই উঠি খেলাত লাগি গৈছে ন? কিতাপ নপঢ়ি খেলাত লাগিছে চাচোন। কি যে বেটা তুমি ৰাতিপুৱা মাছ খালা নাই? খালা? কিহে খালা? এইফালে চাই দিয়া বা। ম'ম' নে মাছ খালা? মাছহে খালা? এই শুন, তুমি মোলৈ চাই দিয়া, এবাৰ চাই দিয়া, এইফালে চাই দিয়াচোন। এইফালে চোৱা, এইফালে চোৱা, এইফালে চোৱা। তুমি এবাৰ ধুনীয়াকৈ কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া, ধুনীয়াকৈ নমস্কাৰ দি কৈ দিয়া। ধুনীয়াকৈ কৈ দিয়া। ভালছে কোৱা নামটো, ইয়াত চোৱা উঠি আছে নামটো, ইয়াত কৈ দিয়া, ধুনীয়াকৈ কৈ দিয়াচোন। নামটো ধুনীয়াকৈ কৈ দিয়া। নামটো ক'বলৈ ক'লোঁ, টিভি গগৈ আছে। এনেকুৱা দুষ্ট মানে সুধিলে কেতিয়াবা নকয়, মানে চেলেকো কয়, কেতিয়াবা সুধিলে মানে ধুনীয়াকৈ কয়, কেতিয়াবা নকয়। দেউতাটো ৰাতিপুৱা সদায় দোকানলৈ যায়, ৰাতিপুৱা শুই উঠিয়ে যায় আৰু আজি মাৰো যাবলগীয়া হ'ল কাম এটাত। ৰাতিপুৱাই শুই উঠিয়ে গ'ল আৰু 5:30, 6টা মানত এনেকুৱাতে ওলাই গ'লেই আৰু। দেউতাটো সদায় দোকানলৈ যাবলগীয়া হয় ৰাতিপুৱা। এতিয়া সময় হ'ল 9টা, বেটা স্কুল ওলাইছে। এই বেটা চোৱা, বেটা তুমি স্কুল ওলাইছা নেকি? বেটা স্কুল ওলালা? বাই বাই দেই, যোৱা। বেটা স্কুল গ'ল, এতিয়া ঘৰত কোনো নাই, এতিয়া অকলে। মাও মনলৈ গ'ল, দেউতা গ'ল। মই আপোনালোকক অলপমান আমাৰ ঘৰৰ ফুলখিনি দেখুৱাই দিছোঁ, আৰু অলপ আমাৰ ঘৰটো দেখুৱাই দিছোঁ আৰু। এয়া দেখিছে আৰু ফুল, মানে এখন কাঠতে দিবলগীয়া হৈছে আৰু, কাঠ। এইটো হৈছে আমাৰ ভঁৰাল। এই ভঁৰালটো দেখিছে আৰু 2009 চনত বনাইছিলোঁ, নৱেম্বৰ মাহৰ 9 চনত। এইটো ভঁৰালৰ কাষে কাষে এইবিলাক দেখিছে আৰু ফুল। আৰু এইটো হৈছে আমাৰ ঘৰটো, এইবিলাক দেখিছে ফুল। ইয়াত টাব এটা সেইদিনাখন ভাঙি থাকিলে, এইটো মানে কি হ'ল, বেটাই বল খেলি থাকোঁতে লাগিলেগৈ, তলত আহি পৰি ভাঙি থাকিলে, দেখিলে নহয়। এইখিনি দেখিছে, আৰু তলতো আছে এইবিলাক। আৰু এইবিলাকো আছে। এই ছাগলীয়ে সোমাই কেতিয়াবা খায়, এয়া দেখিছে নাই, টকলাকৈ খাই দিলে তলৰডোখৰ, ছাগলীয়ে খালে। এইজোপাও মানে ছাগলীয়ে কেতিয়াবা সোমাই ভাঙিলে অলপ, দেখিলে নহয়। আৰু এইফালে আছে আপোনাৰ গোটেই ৰাউণ্ডটো, মানে কি হ'ল, ফুলেই লগাই দিছোঁ আৰু। আৰু ৰচুন কৰিছিলোঁ, মানে কি হ'ল, ছাগলী সোমাই সেইদিনাখন খাই দিলে নহয়, কেইজোপামান একদম মানে গুৰি চুবাই দি দিলে। মানে এনেকুৱা মানে খং উঠিছে, মানে বস্তু এটা ৰুলে খাই দিলে মানে একদম মানে ভাল নালাগে। ইমান এনেকৈ মানে দিছিলোঁ, ওলাইছিলে দীঘল মানে ওখ হৈছিলে, আৰু একদম মানে গুৰি চুবাই বাই দিলে কেইজোপামান। মই দেখুৱাইছোঁ বাৰু কোন কেইজোপা খালে। এইকেইজোপা দেখিছে আৰু, এইকেইজোপা দেখিছে, এইজোপা ওলাইছে আৰু পুলি। এইকেইজোপা দেখিছেনে, একদম মানে গুৰি চুবাই দিলে। আৰু এইকেইজোপা দেখিছে নহয়, ওলাইছিলেহে, চাওকচোন বাৰু, গুৰি চুবাই দিলে। এইখিনি হৈছে পিঁয়াজ, আৰু এইফালে দিছোঁ সৰু আছে, দেখিছেনে বাৰু আপোনালোকে? চাওকচোন, সৰু হৈ আছে।
আৰু এইফালে আছে এইখিনি দাংবডি পচোৱা হৈছে আৰু দাংবডি এইফালে মূলা আকৌ দিয়া হৈছে মূলা সৰু সৰু হৈ আছে দেখিছে আপুনি একদম খিচখিচীয়া হৈ আছে সৰু সৰু আপোনালোকৰ ফালে বান্দৰ আছেনে বাৰু আমাৰ ফালে বান্দৰ মানে আহে এটা দুটা মানে সেইদিনাখন কালি তাৰ পাছফালে আমাৰ এই জাতিলাও কেইজোপা এই মানে জাতিলাও কেইজোপামান আছে এইকেইজোপা মই দেখুৱাই আছোঁ ৰ'ব দেই ওচৰৰ পৰা এইজোপা জাতিলাও আৰু এইফালে এইজোপা জাতিলাও ইয়াৰ পৰা প্ৰায় দুটা নে এটা নিলেই জাতিলাও আৰু কালি আহিছিলে আৰু দেখা পালোঁ কেতিয়াবা মানুহ নথকা টাইমতে আহে মানুহ নথকা টাইমতে আহে সিহঁতি দুটা নিলে ডাঙৰে নিলে আপোনাৰ দুটা ডাঙৰ আছিলে লৈ গ'ল দেউতাই মানে কি দোকানলৈ সদায় যায়তো অলপ ডাঙৰ হওক বোলে কাইলৈ নিম বুলি ক'লে বান্দৰে আগদিনাখন লৈ গুচি গ'ল আৰু বেটা স্কুলৰ পৰা আহিব হ'লি আৰু মই অলপ কাম বন আছে অলপ কৰি লওঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই